ডিসেম্বৰ মানে ঠাণ্ডাৰ লগতে পৰীক্ষাৰ বতৰ গতিকে আমাৰো পৰীক্ষা ষ্টাৰ্ট হ'ব কাইলৈৰ পৰা গতিকে এইটো হৈছে আজিৰ ভিডিঅ' আৰু সকলোৰে অসমীয়া ঘৰত হয়তো পৰীক্ষাৰ আগদিনা প্ৰসাদ দিয়াৰ এটা নিয়ম আছে আমাৰ ঘৰতো ঠিক সেয়াই কৰিছে মায়ে কাইলৈ পৰীক্ষাৰ কাৰণে অলপমান ক্ষীৰ দিলে ভগৱানৰ ওচৰত আৰু আজি পৰীক্ষাৰ কাৰণে পঢ়ি প্ৰথম দিনাই অৱস্থা এনেকুৱা আৰু 7 দিন যে মই কেনেকৈ সাৰ্ভাইভ কৰিম ভাবিয়ে পোৱা নাই সকলোৱে আশীৰ্বাদ কৰিব ভালকৈ এক্সামটো পাৰ হ'বৰ কাৰণে তাৰ পিছত আছিলে ইকনমিক্সৰ এক্সাম যদিও মই বিটেক কৰি আছিলোঁ এটা আৰ্টছৰ সাবজেক্ট আছে গতিকে হেতু হৈছে আজি ইকনমিক্স গতিকে ৰাতিপুৱাই ওলালো পৰীক্ষা দিবৰ কাৰণে যিহেতু মই ঘৰত আছোঁ গতিকে 1 ঘণ্টা বাদ ট্ৰেভেল কৰি গৈছোঁ এক্সাম দিবলৈ আৰু ৰাতিপুৱাই এটা দেখিছেনে ইমান ধুনীয়া চকলেট পালোঁ ন একদম মনটো খুশ হৈ গ'ল যি কি নহওক ধুনীয়াকৈ এক্সাম দিবলৈ গ'লোঁ আৰু এক্সাম কেনেকুৱা হৈছে জানিবৰ কাৰণে নেক্সট ব্লগটো চাবলৈ নাপাহৰিব গতিকে আজিলৈ ইমানেই লগ পাম নেক্সট ব্লগত টাটা বাই বাই